আপোনালোকে চাই আছে শচীন বি ব্লগছ তো আজি মানে মই গৈ আছোঁ থাম্বনেল চাই তো গমেই পাইছে মই কি মানে কৰিব গৈ আছোঁ তো আৰু মই এসপ্তাহমান ভিডিঅ' আপলোড কৰা নাই আৰু সেইটো চেনেলটো চোৱা নাই সেইটো চেনেলত মই আপলোড কৰিছোঁ এসপ্তাহ আগত মানে আৰু শচীন বি ব্লগছটোত হ'ল 2 সপ্তাহ হ'ল মই ভিডিঅ' আপলোড নকৰা তো এসপ্তাহ আগত সেইটো চেনেল আপলোড কৰিছোঁ সেইটো শচীন বি ট্ৰেভেলাৰ বুলি আছে ডিছক্ৰিপশ্যনত লিংকটো দি থাকিব আপোনালোকে যাই চাব নহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ধুনীয়াকৈ তো ভিডিঅ'টো এতিয়া লাষ্টলৈকে চাই থাকক Right there on top of the moon, we could sit and do nothing. I wish we were bold to just fly away. I don't wanna care, just be here and I'm good alone. I'll be okay, miss you like an old friend. Too scared now, thinking I should call up all night. I think it's hard how we always wait another day. How we watch things that kids walk away. Let's live down by the water, watch it come and go home. I wish we were bold to like sail away. I just don't wanna care. Can you be here and I'm good alone? I'll be okay, miss you like an old friend. Too scared now, thinking I should call up. আপোনালোক চাব পাৰিছে লাহে লাহে সন্ধিয়া হ'ব ধৰিছে এই যে পাছফালে চাইকেলৰ দুইফালে হেণ্ডেলৰ দুইফালে লাইট জ্বলাই দিছে আৰু পিছফালে গাড়ীৰ পোহৰখন আপোনালোকে চাব পাৰিছে মানে লাহে লাহে সন্ধিয়া হৈ আছে মানে আমি গৈ আছোঁ ম'ম' খাব 20 টকা বোলে হাফ প্লেট কিমান হয় চাওঁ কি কৰি আছে মোক 20 টকা আনিছিলে নাই পিছত অনা নাই বেটা মাৰিবি তোক মোক তো আপোনালোকে চাই থাকক টকা নানানে মানে বাতি প্লেট মাজিব লাগিব কি মাজিব गजब बेइज्जती है A few moments later. আমি ম'ম' খাব আহিছোঁ কিন্তু ম'ম' পোৱা নহ'ল কাৰণ ম'মৰ দোকান আজি বন্ধ মানডে আছিল মানডে কাৰণে বন্ধ ম'মৰ দোকানটো চিংৰা আনিব গ'ল 4টা না কেইটা আনে পইচা দিলোঁ চবেই দিলোঁ মানে মই দিয়া নাই অকলে চবেই দিলোঁ তো মানে আহক চিংৰা খাই মানে ম'মৰ দোকান বন্ধ আৰু ম'ম' খাব নোৱাৰিলোঁ পিছত আৰু ম'ম' খোৱাটো ভিডিঅ'টো দেখাই দিম এতিয়া চিংৰাটো খাৱাত দেখাওঁ ম'ম' বিচাৰি পাছত চিংৰা বিচাৰি লাষ্টত কি পালোঁ গম পাইছে আপোনালোকে লাষ্টত বুট ভাজাকে পালোঁ বুট ভাজা মানে ম'মো ঠগাই দিলে তাৰপিছত চিংৰাও ঠগাই দিলে তাৰপিছত এতিয়া লাষ্টত আমি উপায় নাই আৰু বুট ভাজাকে আনিলোঁ বুট ভাজা মানে এইফালে বহিছোঁ অলপ ফাঁকত বহিছোঁ খাই দেই ঘৰত যাম তো এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু লগতে বেল আইকনটো দবাই দিব ছাবস্ক্ৰাইব কৰাৰ লগত তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক চাই থাকিব শচীন বি ব্লগছ সদায়